হেল্ল' এভৰিৱান, সকলোৰে ভালে আছেনে? আৰু মই আজি বনাবলৈ গৈ আছোঁ মোৱা মাছৰ পাতত দিয়া মাছ দেই। এয়া মাছ এইকেইটা মই লৈ লৈছোঁ আৰু পিঁয়াজ আৰু নহৰু আদা এনেকৈ পেষ্ট কৰি লৈছোঁ। কলপাত এখন কাটি আনি থৈছোঁ এনেকৈ। আৰু ইয়াতে দি দিছোঁ অলপ মিঠাতেল, 1 চামুচ 2 চামুচমান হ'ব আৰু। তাত দিব আপুনি নিমখ আৰু দিব হালধি দি দিব দেই। তাৰপৰা জলকীয়া দিব, এনেকৈ পৰা তাৰপৰা মিক্স কৰি ল'ব ভালদৰে। হাতেৰে মোহাৰি লওঁ এনেকৈ, পিঁয়াজটো অলপ এনেকৈ ভালকৈ মোহাৰি ল'ব। আপোনালোকে কেনেকৈ বনাই জনাবচোন। কেনেকৈ বনাইছিলোঁ তাত এই দুটা কৰি থ'লোঁ। আৰু ফাৰ্ষ্ট কেনেকুৱা লাগে খাই পাছত জনাই আছোঁ। পাতত দি মেৰিয়াই এনেকৈ থৈছোঁ আৰু ইয়াত এতিয়া বান্ধি দিছোঁ যাতে পৰি নাযায়। কাটি দিলোঁ আৰু ইয়াত কেৰাহীত দি দিছোঁ ভালদৰে। মাজে সময়ে লৰাই মেলি চাব লাগে আৰু 20-30 মিনিটমান একদম ল' ফ্লেমত দি থৈ দিব। আৰু এইফালে এখন কেৰাহী পাতি ল'লোঁ, এইফালে বনাম এতিয়া ফ্ৰাই মাছ, মোৱা মাছ ফ্ৰাই কৰিম। টাউনলৈ গৈছিলোঁ আৰু আধা কেজি কিনি আনিলোঁ আৰু এয়ে গোটেইখিনি ফ্ৰাই কৰি থৈ দিওঁ, পাছত আকৌ বেয়া হৈ যায় নহয়। আৰু এতিয়াই আৰু মোৱা মাছটো পায়, পাছত তেনেকৈ নাপায় নহয়, সেইটো কাৰণে। ইয়াত তেল দি দিছোঁ। বেলেগ মাছতকৈ আপুনি চাবচোন, এই মোৱা মাছ এইবোৰেই খাব লাগে, একো অপকাৰ নকৰে। এয়া দি দিছোঁ। মই তেলতে নিমখ হালধি চব দিয়েই থৈছিলোঁ আৰু। কেৰাহীবোৰৰ কালাৰবোৰ কিয় জানো এনেকুৱা হৈ যায়, কিনো ঘঁহিলে জানো যায় দি। ইমান চাফা কৰোঁ নাই, কালাৰ লাগিয়ে ধৰে, হালধি ৰং। এইফালে এইখন কেৰাহীটো একদম কি হৈ গ'ল, ক'লা মূলা হৈ। নতুন কেইদিনত ধুনীয়াই দেখি থাকে, তাৰ পাছত লাহে লাহে এনেকুৱা হৈ যায়। আৰু এইখিনি দি লওঁ, তেল দি দিছোঁ। মোৱা মাছ আৰু গৰৈ মাছো লৈ আনিছিলোঁ, পিছে মই গৰৈ মাছখিনিও ফ্ৰাই কৰিব লাগিব, বচাই নাই, বাচিব লাগিব পেটু চেটু গুচাই মেলি। এইকেইটা মই বাছি লৈছোঁ, এইকেইটা ধুবই আছে, এইফালে বাচি আছে।
এতিয়া হৈছে আৰু নমাই থ'ম এইকেইদিনাই। আৰু একেখিনিতে এতিয়া দি দিম গৰৈ মাছকেইটা গোটেইকেইটা। ৰাতি এতিয়া 9-10টা দহটাহে বাজিলে। কাম বহুত আছে, চাফা কৰিব আছে এতিয়া। পটাপট এনেকৈ বনাই আৰু ইয়াতে পাছত ঔটেঙাও দি দিম। এনেকৈ অলপ জোল কৰি খাই দিম আৰু দেৰি হ'বগৈ, 12টা বাজিবগৈ খাওঁতে আৰু। সোনকালে খৰধৰ কৰিছোঁ। মাছ বাছোঁতে ঘণ্টা লাগি গৈছে। মূৰ চুৰ বিষাই গৈছে। চাহ অলপো খাবলৈ মন গৈ আছিলে পূৰা। বনাবলৈ টাইমেই পোৱা নাই। চাঞ্চতে এতিয়া এয়া মই কাটি লৈছোঁ আকৌ ঔটেঙা এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইফালে আৰু এইখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া আকৌ দি দিছোঁ দেই ঔটেঙা এনেকৈ। আৰু ভাবিলোঁ মূৰটো ইমান বিষাইছে, গাখীৰ চাহ অলপকৈ খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। এয়া পাতত দিয়াখিনি খাই মেলি ল'লোঁ আৰু এতিয়া এই পাতত দিয়া মাছখিনি চাওঁ কেনেকুৱানো হৈছে, সিজিছেনে নাই সিজা। আজি ফাৰ্ষ্ট পাতত দিছোঁ, দি পোৱা নাই তেনেকৈ। খাইছোঁ বাৰু, মাহঁতে বনাই খাইহে পাইছোঁ, কিন্তু পাতত নিজে কৰি এইবোৰ দি পোৱা নাই মানে। এতিয়া চাই লওঁ দেই কেনেকুৱা হৈছে। গোন্ধটো বহুত ধুনীয়া লাগে, কিন্তু স্মাইলহে ওলাই গৈছে ভোকতে। কি যে হৈ গৈছে আৰু তো মাথা চাথা বিষাই গৈছে, কিবা কিবি ওলাই গৈছে দেই, বেয়া চেয়া নাপাব আপোনালোকে। এই মাছখিনি এটা হটকেছত ভৰাই থৈ লওঁ, তাৰপিছত পিটিকি পিনে নেমু দি দিব লাগে তাত। নেমু দি গোন্ধটো বহুত ভাল লাগে ন নেমু, গোল নেমুটো ইয়াত ভৰাই লৈ থৈ দিওঁ। কিন্তু গোন্ধটো কিন্তু বহুত মজা আহিছে। এতিয়াই যেন খাওঁ খাওঁ এনেকুৱা লাগিছে মানে। পাতত দিলে মানে গোন্ধটো এটা বেলেগ এটা আহে ন। জুইত দিয়া হ'লেতো আৰু বেছি ভাল লাগিলেহেঁতেন খাই। যিহেতু আমাৰ ঘৰত জুই ব্যৱস্থাটো নাই, সেইটো কাৰণে মানে গেছতে দিছোঁ আৰু কেৰাহীত। এইখিনি গেছতে পেলাই থৈ আহিছোঁ দেই, ধুই মেলি। কাম বহুত আছে, ৰাতি ইমান কাম ওলায়, টাইমেই পোৱা নাই অহাৰ পৰা। এইটো দেখিছেনে, তাৰ নাইটিটো যে এইটো ফাটি গৈছেগৈ, চিলাবলৈ হেৰি হৈ গৈছে, পাহৰি গৈছোঁ। আৰু এইটোহে মই পিন্ধি পাওঁ পটককৈ, বিটো যেতিয়া কৰোঁ সেই চোলাটোকে পিন্ধিবলৈ পাওঁ। এয়া চাওক ৰেডি কৰি ল'লোঁ, পটাপট খাওঁ আৰু। কেইটা বাজিলে, বহুতটা বাজি গ'ল, ভোকো লাগিছে। সেই নেমু চেপি পিটিকি কৰি খাই লওঁ। আজিলৈ বাই, গুড নাইট। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।